আহিছোঁ মোৰ আৰু এটা নতুন ভিডিঅ'লৈ আৰু আশা কৰোঁ সকলোৱে ভালে আছে সুস্থ আছে আৰু এতিয়ালৈকে নিগেটিভ হৈ আছে ঠিক আছে আজি ভিডিঅ'টো লৈ আৰম্ভ কৰোঁ তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকলে মোৰ ভিডিঅ'ত নতুনকৈ আহিছে প্লিজ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেনেহ'লে বলক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমাৰ ইফালে বৰষুণ ইমান বৰষুণ দি আছে এইকেইদিন আপোনালোকৰ ফালে বৰষুণ দিছে নে জনাব ভিডিঅ'টোত আজি লৈ আহিছোঁ এখন মেখেলা আৰু মেখেলাখন আপোনালোকে কেনেকৈ চিলাব যিসকলে একেবাৰে নাজানে তেওঁলোকৰ বাবে বহুত সুবিধা হ'ব যিসকলৰ ঘৰত মেচিন আছে কিন্তু চিলাব নাজানে গতিকে তেওঁলোকৰ বাবে সুবিধা হ'বৰ বাবে মই এখন মেখেলানো কেনেকৈ চিলাই সেইটোকে দেখাম বুলি ভাবিছোঁ তেনেহ'লে ভিডিঅ'টো চাই থাকক এইখন লৈছোঁ এখন নিচিলোৱা মেখেলা আৰু এইখনত আমি লগাম এতিয়া ফলছ লগাম গতিকে ফলছটো আগতে লগাই ল'ম আৰু এইফালে দেখিছেনে এইফালে আমি ফলছটো লগাই ল'ম এতিয়া এইটো হৈছে ফলছ এইটো এনেকৈ ফলছটো এনেকৈ কৰি এইফালে আৰু ইয়াতে ফলছটো লগাম এনেকৈ আৰু এয়া চিলাই হৈ গ'ল এইটো জইন দি দিলোঁ তাৰপিছত এতিয়া এইটোৰ এই মাজেদি আমি চিলাই কৰি লৈ যাম এইটো দেখিছেনে ইফালে আৰু ইয়াৰ মাজতে চিলাই কৰি লৈ যাম আৰু এয়া মোৰ এয়া চিলাই কৰা হৈ গ'ল এইফালে এইটো চিলাই দিলোঁ এনেকৈ মাজেদি চিলাই কৰা হৈ গ'ল আৰু এতিয়া এইখন আমি জইন দি দিম এনেকৈ কৰি ভাঁজ কৰি লওঁ তাৰপাছত এইফালে এইটো এনেকৈ এইফালে সূতা ওলাই যায় সেইবাবে আমি এইটো এনেকৈ কৰি মুকুতাই ল'ম আৰু এই ভিতৰ ফালে চাই ল'ব লাগিব এইফালে সমান হৈছে নে নাই এইটো এইফালে এইটো সমান কৰি এইফালে দুইটা সমান কৰি ল'ব লাগিব আৰু সমান কৰি আমি এইটো এনেকৈ কৰি ভাঁজ কৰি এনেকৈ মুকুতাই ল'ম এইটো এনেকৈ মুকুতাই ল'ম তাৰপিছত চিলাই আৰু এয়া হৈ গ'ল মোৰ চিলাই আৰু এই ওপৰৰ পাৰ্টটো এইখিনি আমি ধুনীয়াকৈ এনেকৈ ভাঁজ কৰি হাত চিলাই মাৰিব লাগিব আৰু এইফালে একেবাৰে ওপৰত আমি এইটো এনেকৈ কৰি এইটো এনেকৈ এবাৰ কৰি কিনে এবাৰ দুবাৰ ভাঁজ দি কিনে চিলাই কৰি ল'ব লাগিব আৰু এইফালে একেবাৰে ওপৰত এনেকৈ ভাঁজ দি কিনে ধুনীয়াকৈ দুভাঁজ কৰি কিনে সেনেকৈ চিলাই কৰি দিব লাগিব আৰু এইখিনি এনেকৈ সমান কৰি ল'ব সমান কৰাৰ পিছত এতিয়া ধুনীয়াকৈ হাত চিলাই মাৰি যাব আৰু এয়া হৈ গ'ল মোৰ মেখেলাখন চিলাই আৰু কেনেকুৱা হৈছে জনাব আৰু যিসকলে নাজানে তেওঁলোকৰ বাবে সুবিধা হ'ব বুলিয়ে মই এইটো এনেদৰে ভিডিঅ' বনালোঁ গতিকে কেনেকুৱা লাগিল জনাব এতিয়া যাওঁ দিনৰ ভাত সাজ খাবলৈ আজি বনিছে জাতিলাও চব্জি আৰু এয়া সৰিয়হ দি সজিনা আৰু এয়া দিনৰ ভাত খাই লওঁ এতিয়া এনেই অলপ বাহিৰতে ৰৈ চাই আছোঁ ফুলবোৰকে গতিকে চাই থাকক ভিডিঅ'টো আগলৈ
যিহেতু ফুলৰ ছিজন গতিকে আমাৰ ঘৰতো কিছুমান ফুল লগাইছিলোঁ সেইখিনি ফুলি আছে এতিয়া সেই দেখালোঁ অলপ কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি ফুলবোৰ ফুলি থাকিলে এনেই ধুনীয়া লাগে সেইবাবে দেখালোঁ অলপ ভিডিঅ' কৰি আৰু থৈ দিলোঁ ইয়াতে আৰু গধূলি এয়া বেছি নহয় আৰু সকলোৱে নিজে নিজে অলপ আজৰি সময় কটাইছোঁ এনেদৰে লুডু খেলিছোঁ আৰু আপোনালোকেও কেনেকৈ আজৰি সময় কটাইছে প্লিজ কমেণ্ট কৰি জনাব আজি ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ যদিহে ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে আগতে পায় তেনেহ'লে আজিৰ ভিডিঅ'ৰ পৰা মই বিদায় লৈছোঁ পুনৰ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে বাই বাই